নমস্কাৰ ফ্ৰেণ্ড অসম পুলিচৰ যি গ্ৰেড 3 ৰিচেণ্টলি কিছুদিন আগতে 11 তাৰিখে এক্সাম হৈ গ'ল যিটো মিনিষ্ট্ৰিয়েল ষ্টাফৰ তাৰ ওপৰত আপডেটটো লৈ আহিছোঁ আপডেটৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিবিলাক নতুন ফ্ৰেণ্ডে আজি প্ৰথম মোৰ চেনেলটো চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তলৰফালে ছাবস্ক্ৰাইবৰ অপশ্যনটো লিখা আছে সেইটো ক্লিক কৰি ছাবস্ক্ৰাইব হৈ যাব আৰু ছাবস্ক্ৰাইব কৰিলে মই যিবিলাক আপডেট দিওঁ চাকৰি সম্পৰ্কীয় ভিডিঅ' যে কি চাকৰি নতুনকৈ আহিল কি চাকৰি কেতিয়া এডমিট আহিব পাৰে কি চাকৰি কেতিয়া ৰিজাল্ট দিব পাৰে সকলোবোৰ আপডেট আপোনালোকে অতি সোনকালে পাব মই আপডেট দিম তলৰফালে ছাবস্ক্ৰাইবৰ অপশ্যনটো লিখা আছে সেইটো ক্লিক কৰি ছাবস্ক্ৰাইব হৈ যাব বলক সেইটো আৰম্ভ কৰোঁ কি নতুন আপডেটটো আছে আছাম পুলিচ গ্ৰেড 3 ৰিজাল্ট কাৰ্ডক মাৰ্ক ফ্ৰেণ্ড ইয়াত পোষ্ট নেমবিলাক এনেকুৱা ধৰণৰ আছিল UDA কাম একাউণ্টেণ্ট ষ্টেনগ্ৰাফাৰ গ্ৰেড 3 লয়াৰ ডিভিজন এছিষ্টেণ্ট আপোনাৰ বেচ এছিষ্টেণ্ট টাইপিষ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ কপিজ আছিল তাৰপিছত পিয়নৰ চকীদাৰ বাট পিয়নৰ চকীদাৰৰ এক্সামটো নহয় ফ্ৰেণ্ড ইয়াত উঠাই দিয়া হৈছে এক্সামটো যিবিলাকে এপ্লাই কৰিছিল সিহঁতে এতিয়া এক্সাম দিব নোৱাৰে ইয়াত বোলে হোমগাৰ্ড দিব ইনফৰমেশ্যন অনুসৰি বলকচোন কেতিয়া এক্সামৰ ৰিজাল্ট দিব পাৰে চাওঁ ফ্ৰেণ্ড যিহেতু ইয়াত 2025 ভিতৰত 1600 পোষ্টৰ ৰাইটিং টেষ্ট ইতিমধ্যে হৈ গ'ল 11 তাৰিখে আগষ্টৰ ইয়াত ৰিজাল্ট আগষ্টৰ শেষত নহ'লে ছেপ্টেম্বৰত ফিক্স দিব এটা ইনফৰমেশ্যন আছে কিয়নো যিহেতুকে 200খন বিদেশী ন্যায়াধীকৰণ যে অফিচ আছে সেইটো 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু যিখিনি 2000 পোষ্ট এডভাৰ্টাইজ মাৰিছিল তাৰ ভিতৰতো 1600ৰ এক্সাম হৈ গ'ল সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে মাৰিছিল সেইখিনি ভেকেঞ্চিৰ কাৰণে মাৰিছিল সেইবাবে ল'ৰা ছোৱালী খুবেই ইম্পৰ্টেণ্ট 1 ছেপ্টেম্বৰৰ পৰা যিহেতুকে ষ্টাৰ্ট হ'ব অফিচকেইটা ইয়াৰ যি মানে ৰাইটিং টেষ্ট প্ৰথম ফেজ এক্সাম গ'ল ফেল ইয়াত কিমান পাৰ্চেণ্টেজ মানে কিমান কাটক মাৰ্ক আহিব পাৰে চাওকচোন ফ্ৰেণ্ড জেনেৰেল কেটেগৰী 60 মিনিমাম বা তাতছে ওপৰত আহিব পাৰে আৰু SC ST বা PWDৰ কেণ্ডিডেটৰ 55 দেখুৱাইছে ফ্ৰেণ্ড ইয়াত লাগাতছে অলপ বেছি মানে ল'ৰা ছোৱালী সিহঁতে ৰাখিব কিয়নো ইয়াত এক্সাম আৰু আছে প্ৰথম এক্সাম এইটো লাষ্ট এক্সাম নহয় আৰু যিহেতুকে এইটো এক্সাম পাছ কৰাৰ পিছত আৰু এক্সাম আছে তাত যিখিনি পাছ কৰে সেইখিনিকে বোলে লাষ্টত ৰাখিব এইটোত অলপ বেছিকৈ ৰাখিব ফাৰ্ষ্ট এক্সামটো পাছ কৰা ল'ৰা ছোৱালী সেইবাবে 60টো মিনিমাম দেখুৱাইছে 60 to 55 ভিতৰত মানে কাট অফ মাৰ্ক দেখুৱাইছে যিখিনি এক্সাম দিছিল ইয়াত অতি সোনকালে ৰিজাল্ট পাব ছেপ্টেম্বৰত পাই যাব আৰু পোষ্টিঙো ছেপ্টেম্বৰৰ লাষ্টৰ ফালে হোৱাৰ আশা খুবেই আছে ফ্ৰেণ্ড যিসকলে এতিয়া মোৰ এই চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ফ্ৰেণ্ডখিনিয়ে আৰু গোটেইখিনি পুৰণা আৰু নতুন ফ্ৰেণ্ডখিনিয়ে গোটেইখিনিয়ে ভিডিঅ' লাইক কৰি দিব ঠিক আছে ফ্ৰেণ্ড ইয়াৰ ওপৰত আৰু ইনফৰমেশ্যন পালে মই আপডেট দিম চেষ্টা কৰি আছোঁ ঠিক আছে ফ্ৰেণ্ড আৰু অসম পুলিচৰ AB UB কনষ্টেবলৰ অতি সোনকালে আপডেট দি আছোঁ কেতিয়া ৰানিং হ'ব